Hi everyone, welcome to my channel SR Study. So আজি তোমালোকক মই ক্লাস 8 ৰ চেপ্টাৰ 12 মানে অধ্যায় 12 ৰ সূচক আৰু গাত চেপ্টাৰটো বিষয় বুজাই দিম। এই চেপ্টাৰটো কি হয় এই বিষয় ইন্ট্ৰোডাকশন দিম। তো তোমালোকে ভালকৈ বুজিবা। অলপ এইখানি এই চেপ্টাৰটোৰ মূল বিষয়টো কি হেতু জানিগে তুমি এই চেপ্টাৰৰ যিকোনো ম্যাথ ইজিলি ভাবে বুজিব পাৰিবা। এই চেপ্টাৰৰ বিষয় ইন্ট্ৰোডাকশন দিম মানে পৰিচয় দিম এই চেপ্টাৰটো কি হয় মানে সূচক কি হয় গাত কি হয় আৰু নেক্সট ভিডিওত এই চেপ্টাৰৰ যিখিনি এক্সারসাইজৰ মানে অনুশীলনৰ অঙ্কবিলাক আছে এইবিলাক সমাধান কৰি দিম। তো চাওক চেপ্টাৰটো কি হয়। তো প্ৰথম কথা সূচক মানে কি বুজায় সূচক মানে কি হয় সাপোজ বুজিবা 2 ৰ পাৱাৰ মই 4 গৈছো তেনেকৈ এটো ইয়াতে সূচক কোনটো হয় চাব এটো 2 টক আমি কম ভূমি বুলি কম এটা কথা মনত ৰাখিব হা 2 টক আমি কম ভূমি আৰু এটো যেটো এটোক পাৱাৰ বা এটোক আমি কি কম সূচক বুলি কম আৰু যেতিয়া কিবা এটা ফৰ্মত মানে 2 ৰ পাৱাৰ 4 বা 2 ৰ পাৱাৰ 3 3 ৰ পাৱাৰ 5 এনেকৈ যদি থাকে তেনেকৈ হেতুক আমি কম সূচকীয় ৰূপত আছে এবিলাক কি সূচকীয় ৰূপত আছে। এতিয়া চোৱা যদি ধৰি গৱা 8 আছে এটোক আমি এনেকৈ ভাঙিব পাৰো 2 দিকে কিমান হয় 4 2 দিকে কিমান হয় 2 তেনেকৈ 8 ৰ সূচকীয় ৰূপটো কি হ'ব সূচকীয় ৰূপটো হ'ব কিব 8 ৰ সূচকীয় ৰূপটো কিব 2 কিমানটা পাইছো 3টা পাইছো তেনেকৈ এনেকৈ বুজিব ইয়াতে 2 ৰ পাৱাৰ 4 থকা মানে কি বুজাইছে ইয়াতে বুজাইছে 2 4টা পূৰণ হৈ আছে এনেকৈ এটা দুটা তিনিটা চাৰিটা তেনেকৈ কি বুজিগে যে 2 ৰ পাৱাৰ 4 থকা মানে কি বুজাইছে ইয়াতে 2 4টা পূৰণ হৈ আছে এনেকৈ এটা দুটা তিনিটা চাৰিটা এনেকৈ 2 পূৰণ হৈ আছে তেনেকৈ যিকোনো এটা যদি কিবা এটা সূচকীয় ৰূপত থাকে তেনেকৈ তগৰটো কি হয় ভূমি আৰু উপৰটোক আমি সূচক বা গাত বা পাৱাৰ বুলি কওঁ। সো এতিয়া আমি বুজি গৈ যে সূচক কি হয় আৰু এতিয়া তোমাক বুজাই দিম যে এই সূচকৰ অঙ্কবিলাক কেনেকৈ থাকিব যেটো অঙ্ক তোমাৰ কি আছে এক্সারসাইজত আছে তো অঙ্কবিলাক কেনেকৈ টাইপৰ তো মই যিখিনি বুজাই দি আছো এইখিনি যদি তুমি ভালকৈ বুজা তেনেহলে তুমি অনুশীলনৰ অঙ্কবিলাক তুমি নিজেই কৰিব পাৰিবা কেনেকৈ চাওক মই বুজাই দি আছো যেনেকৈ এনেকৈ চোৱা 5 ইনভার্স 1 বা এটো কেনেকৈ 5 ৰ পাৱাৰ কি আছে -1 এনেকৈ কও পাৰো তো এটো আমি কেনেকৈ লিখিম ইয়াতে কেনেকৈ লিখিব পৰা যায় তেনেকৈ এটো এনেকৈ লিখিব 1 2 ওপৰত দিব এই 5 টো তলত দিব এটোৰ आंसर কি হ'ব এটো হ'ব এনেকৈ লিখিব পাৰো নহলে কেনেকৈ লিখিব আৰু এটা ফৰ্মত লিখিব 1 বাই কি আছে 5 দিকে এটোকে তলত থাকে কি 1 এনেকৈ দিব তেনেকৈ যদি থাকে তেনেকৈ এনেকৈ ফৰ্মত লিখিব পৰা যায় সাপোজ এনেকৈ আছে অঙ্ক এটা 5 ৰ পাৱাৰ কি আছে -4 মই অলপ আগত বুজাই দিছো যে মাইনাস টো কেনেকৈ উঠাই দিম আমি কেনেকৈ উঠাই দিম অলপ আগত বুজাই দিছো যে মাইনাস কেনেকৈ উঠাই দেওয়া হয় যেটো আছে 1 দি হিটুই সংখ্যা লিখিব বাস 1 বাই যেটো সংখ্যা আছে হিটু লিখিব তেনেকৈ কি লিখিম 1 বাই 5 ৰ পাৱাৰ কি হয় 4 এটোই অলপ আগত বুজাই দিছো তো এতিয়া চাওক এটো কি কৰিব এতিয়া 1 টো ওপৰত আছে 1 এটা কিব এটো কি আছে 5 টো কিমান বাৰ 4 বাৰ আগতে বুজাই দিছো ন যে ইয়াতে 5 ৰ পাৱাৰ 4 থকা মানে কি বুজাইছে 5 টো 4 বাৰ পূৰণ হৈ আছে তেনে এনেকৈ লিখিব 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 এতিয়া ওপৰত তো 1 থাকে উত্তৰটো পূৰণ কৰিব কিমান হয় 5 5 গুণ 25 25 দি 5ক পূৰণ কৰি কিমান হয় 125 125 দি 5ক পূৰণ কৰি কি হয় 625 তো ইয়াৰ आंसरটো কিমান হয় 625 1 বাই 6 to 5 তেনেকৈ 19 তো এনেকুৱা অঙ্ক আছে চাওক আৰু এটা কৰি আছো এটা যদি এনেকৈ থাকে 5 ৰ পাৱাৰ -4 যদি এনেকুৱা টাইপৰ থাকে তেনে কি কৰিব এতিয়া চাই একেই নিয়ম ফার্স্ট কথা কি কৰিব এই -2 পাৱাৰ -2 উঠাই দিব কেনেকৈ দিম 1 দি কি আছে যেটো সংখ্যা হেতু লিখিম 5 ৰ পাৱাৰ 4 হল না নাই এই -2 গুচি গল বাট ইয়াতে -2 ৰৈ গল এটো কেনেকৈ হ'ব চাও সেম একেই কথা 1 বাই কিমান বাৰ -5 টো এটা কি আছে 4 বাৰ আছে তেনেকৈ 4 বাৰ লিখিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ চাও এটা কি আছে পূৰণ আছে আমি আগতে শিকিছো ন মাইনাস মাইনাস তেনেকৈ কি দুটা মাইনাস থেকে প্লাস হয় ফির ইয়াতেও মাইনাস মাইনাস আছে তো ইয়াতে চাওক মাইনাস মাইনাস প্লাস ফির আছে কি আছে মাইনাস মাইনাস কি হয় প্লাস বা প্লাস প্লাস কি হয় প্লাস হৈ যায় তেনে ইয়াতে 4টা মাইনাস আছে তেনেকৈ কি হ'ব -2 কি উঠি যাব উঠি গলে কি থাকিব এই 4টা 5 পূৰণ কৰি কিমান হয় ইয়াৰ আগতে পাইছো কি 625 তো ডাইৰেক্টলি আমি কি লিখিব পাৰো 625 তো ইয়াতে কি হয় -2 উঠি গল
বুজিছে না কেনেকৈ হয় মাইনাছ মাইনাছ পূৰণ কি হয় প্লাছ হয় ইয়াতে মাইনাছ মাইনাছ পূৰণ কৰি প্লাছ হয় তো দুটা প্লাছে কি হয় প্লাছ হৈ যাব আৰু এটা কথা মনত ৰাখিব যদি ইয়াতে আৰু এটা 5 থাকেহেঁতেন তেতিয়া কি হয়হেঁতেন মাইনাছটো থাকিল তো যদি পাৱাৰৰ ক্ষেত্রে এটা কথা মনত ৰাখিব যদি পাৱাৰৰ ক্ষেত্রে কি হয় অযুগ্ম থাকে পাৱাৰটো যদি অযুগ্ম থাকে তেতিয়াহ'লে কি হ'ব এনসাৰটো কি হ'ব মাইনাছত আহিব আৰু পাৱাৰটো যদি যুগ্ম থাকে তেতিয়া কি হয় মাইনাছটো উঠি যায় ইয়াতে চাওক পাৱাৰটো কি আছে যুগ্ম আছে ন তেতিয়াহ'লে এই মাইনাছটো উঠি যাব চিয়ৰ কথা এটা কথা মনত ৰাখিব আৰু যদি ইয়াতে যদি 4 না থাকে কিবা 5 থাকেহেঁতেন তেতিয়া এনসাৰটোত কি আহিল মাইনাছ আহিলেহেঁতেন কথাটো সেইটোৱে বুজাইছোঁ সো এতিয়া মই কেইটামান সূত্ৰ দিম এই চেপ্টাৰৰ যেটো ইম্পৰ্টেন্ট সূত্ৰ হয় ক্লাস হায়াৰ ক্লাছতো এইবিলাক লাগিব তো এই সূত্ৰকেইটা ভালকৈ যদি বুজে কেনেকুৱা টাইপৰ ইয়াতে অংক হয় সেইবিলাক যদি বুজে তেনেহ'লে এই চেপ্টাৰটো ইজি হয় একেবাৰে চাওক মই কেইটামান সূত্ৰ দি আছোঁ নাম্বাৰ 1 এৰ পাৱাৰ m পূৰণ এৰ পাৱাৰ n ইয়াতে কি হ'ব যদি ভূমিবিলাক একেই থাকে এই তলৰটো ভূমি কয় ওপৰটো পাৱাৰ বা ঘাত বা সূচক কয় যদি ভূমি একেই থাকে তেনেহ'লে পাৱাৰবিলাক কি হয় প্লাস হয় m প্লাস n হ'ব নাম্বার 2 সূত্র এটু পূরণের ক্ষেত্রে যদি হরণ থাকে তেনেহলে কি হয় মনে রাখবে পূরণের ক্ষেত্রে ভূমিবিলাক একে থাকিলে পাওয়ারবিলাক কি হয় যোগ হয় এটু চাও যদি হরণের ক্ষেত্রে কি হয় হরণের ক্ষেত্রে হয় পাওয়ারবিলাক কি হয় মাইনাস হয় এতিয়া চাওক যদি পাওয়ারের উপর পাওয়ার থাকে কেনেকৈ এর পাওয়ার m পূরণ এর পাওয়ার n যদি কিবা পাওয়ারের উপর পাওয়ার থাকে তেতিয়া কি হয় পাওয়ারবিলাক পূরণ হয় কেনেকৈ এর পাওয়ার m into n থাকিব আৰু যদি এনেকৈ থাকে যে a পাৱাৰ m পূৰণ যেনেকৈ a b যদি এনেকৈ থাকে তেনেহ'লে কি লিখা যায় a ৰ পাৱাৰ m পূৰণ b ৰ পাৱাৰ m বুলি লিখিম এনেকৈ লিখিম আৰু এটা মনত ৰাখিব এর পাওয়ার যদি নট হয় এটু মনে রাখব এর পাওয়ার নট বা এটু কি এর পাওয়ার যদি 0 হয় এটু ডাইরেক্টলি লিখি দিব কি হয় 1 হয় যদি 1000 এর পাওয়ারটো যদি কি হয় 0 হয় তথাপি এর মানটো কি হবে 1 ই হবে এটু কথা মনে রাখিব আৰু এটা সূত্ৰ চাওক কি নাম আছে যদি এর পাওয়ার a বাই b পাওয়ার যদি m হয় তেতিয়া এনেকৈ থাকিয়ে কি কৰিব এটু ভাঙি দিব কি পাওয়ার এর পাওয়ার m বাই b এর পাওয়ার m এনেকৈ লিখিব তো এই সূত্ৰ এতিয়া মই কি কৰিম এই সূত্ৰৰ দ্বাৰা অংকবিলাক কেনেকৈ থাকিব হেতু যদি তুমি বুজা তেনেহ'লে ইজিলি এইবিলাক সমাধান কৰিব পাৰিবা যিকোনো ম্যাথ থাকিলে এই হিচাপত চাওক এটু সূত্ৰ কেনেকৈ থাকিব পাৰে যদি তোমাৰ এনেকৈ থাকে 2 ৰ পাৱাৰ 3 ইনটু 2 ৰ পাৱাৰ 4 তেনেকৈ কি বুজিবা ইয়াতে ভূমিবিলাক একে আছে পাৱাৰবিলাক কি হ'ব প্লাস হ'ব এই যে চাওক সূত্ৰ মতে তেনেকৈ আমি কি লিখিম 2 লিখিম আৰু পাৱাৰবিলাক যোগ কৰা 3 প্লাস 4 তেনেকৈ কিমান হ'ল 2 ৰ পাৱাৰ 7 এনেকৈ হ'ব যদি এটু হৰণৰ ক্ষেত্রে হয় এনেকৈ 3 ৰ পাৱাৰ 2 মই এতে সোয়া এতে 3 ৰ পাৱাৰ 5 দিয়া এতে 3 ৰ পাৱাৰ 2 দিয়া এতে চাও হৰণৰ ক্ষেত্রে কি আছে ভূমিকে একে আছে তেনেকৈ পাৱাৰ বয় কি হ'ব বিয়োগ হ'ব তেনে 3 টো থাকিব এই দুটা মিগেটি আৰু এটা কি হ'ব 5 - 2 কিমান থাকে 3 ৰ পাৱাৰ 3 এনেকৈ হ'ব এতিয়া সোয়া পাৱাৰৰ ওপৰত পাৱাৰ কেনেকুৱা টাইপৰ অংক থাকিব এনেকৈ থাকিব সাপোজ 2 ৰ পাৱাৰ 3 আছে আকৌ পাৱাৰ দি 2 তেনেহ'লে কি হ'ব এনসারটো কি হ'ব তুমি তগৰ 2 তো থাকিবই এই যে আছে এই আছে মানে কি এই জাস্ট ইয়াতে বুজাইছে ইয়াতে থাকিব অংক যিকোনো এটা অংক থাকিব ইয়াতে তেনেহ'লে কি 2 তো 2 ই থাকিব এই পাৱাৰবিলাক কি হ'ব পূৰণ হ'ব পূৰণ কৰি কি হ'ব 3 গুণ 6 তেনেহ'লে 2 ৰ পাৱাৰ কিমান হ'ল 6 এতিয়া চোৱা a আৰু b পাৱাৰ m এটো দ্বাৰা কেনেকৈ অংক থাকিব এটো এনেকৈ অংক থাকিব সাপোজ 2 * 3 ব্ৰেকেট পাৱাৰটো কি আছে 2 তো এটো জাস্ট সিম্পলি কি কৰিব ভাঙি দিব কেনেকৈ ভাঙি দিব 2 ৰ পাৱাৰ 2 ইনটু 3 ৰ পাৱাৰ 2 এনেকৈ ভাঙি দিব লাস্ট a not equal to 1 এটাৰ মানে কি বুজাইছে যদি তোমাৰ 1000 দি উপরে এটা শূন্য দিয়ে তেনেহ'লে এটাৰ মান কি হ'ব 1 হ'ব নহলে যদি 100 দি উপরে এটা 0 দেয় তথাপি এটো 1 হ'ব যিমানে নহওক কি এটাৰ মান কি হয় 1 হয় যদি 1 not to থাকে এতিয়া সোয়া a বাই b পাৱাৰ m এটো কেনেকৈ কৰিব সাপোজ এনেকৈ এটা অংক আছে 2/3 পাৱাৰ 2 এটো জাস্ট সিম্পলি ভাঙি দিব 2 ৰ পাৱাৰ 2 3 ৰ পাৱাৰ 3 2 সরি 3 পাৱাৰ 2 এনেকৈ ভাঙি দিব আৰু এটা বস্তু মনত ৰাখিব এখিনিৰ বাদেও আৰু এটা বস্তু মনত ৰাখিব কি বস্তুটো যদি এনেকৈ থাকে 2/3 পাৱাৰ অফ কি আছে -3 এটো কেনেকৈ কৰিব এটো সমাধান কেনেকৈ কৰিব আমি জানো কি এটুক আমি এই আকাৰতে লিখিব পাৰো কিন্তু ফার্স্ট কামটো কি কৰিব ইয়াতে মাইনাসটো উঠাই দিব
এই মাইনাসটো কেনেকৈ উঠাই দিব সিম্পল কথা মনত ৰাখিব এই যে 3 ৰ যে মাইনাস আছে মাইনাস উঠানাৰ এটাই বুদ্ধি আছে কি কৰিব যেনেকৈ সংখ্যাটো আছে ন ওপৰটো তলত দিব আৰু তলটো ওপৰত দিব তেনেহলে ওপৰে যাব 3 আৰু 2 টো তলত আহিব আৰু এই মাইনাসটো উঠি গ'ল এটাই বুদ্ধি শর্টকাট বুদ্ধি কি কৰিব মাইনাস কেনেকৈ উঠাই দিব এই সংখ্যাবিলাক উল্টাই দিব বাস এটো পাল্টি যাব সংখ্যা তো আজিৰ এই চেপ্টাৰৰ এখিনি আছে ইন্ট্ৰোডাকশন তো এখিনি কথা যদি তুমি ভালকৈ বুজা তেনেহলে এক্সারসাইজ বা অনুশীলনী যিখিনি অংক আছে ইজিলি বুজি পাব ইয়াৰ পিছত নেক্সট ভিডিঅ'ত অনুশীলনী যিখিনি অংকবিলাক আছে সেইবিলাক বুজাই দিম সো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ